হেল্ল' ফ্ৰেণ্ডছ, আকৌ এবাৰ স্বাগতম মোৰ ইউটিউব চেনেল মাধুৰ্য ব্লগছলৈ। মই এতিয়া বৰ্তমান ঘৰতে আছোঁ বিহালীত, আৰু মই এতিয়া যাম নাৰায়ণপুৰলৈ যাম। আৰু ৰাস্তাত যি যি ঐতিহাসিক ঠাই বস্তু পাম সেইখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চাই যাওক সম্পূৰ্ণ ব্লগটো। এই ব্লগটো বহুত ভাল হ'ব। আমি এতিয়া নাৰায়ণপুৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিম। আহি পালোঁ বেদেতি মেইন চেণ্টাৰ পাৰ হ'লোঁ। এতিয়া ৰাস্তাৰ ভিউ চাওক। এইখনেই হৈছে বুৰৈ নদী। এয়া চাওক, এইফালে ৰেল যায়, এই চাইডে এয়া দলং বনাই আছে। আৰু এই নদী খনন কাৰ্য হৈ আছে। JCB বিলাকে খান্দি আছে নদী। এই চাওক, চব বনাই আছে, বহু দূৰলৈকে আছে। বহুত দূৰলৈকে মাটি খান্দি আছে JCBয়ে, নদী দ কৰি আছে। আৰু ইয়াত কাম চলি আছে, ইয়াত নদী 4 লাইনৰ বাবে। এইখন এখন পাৰ্ক, মেডিকেল এণ্ড এৰমেটিক প্লেন গাৰ্ডেন। এইখন কিন্তু মানুহ সোমাব নিদিয়ে ইয়াত, কিবা হৈছিলে চাগে, বন্ধ আছে, তেনেকুৱা হ'ব পাৰে। বহুত ডাঙৰ এখন বাগিচাখন আছে চন্দামাৰী নামৰ জেগাত। আৰম্ভ কৰি আছে নাৰায়ণপুৰলৈ যাত্ৰা পথত। আমি যি যি দেখা পাওঁ ঐতিহাসিক ঠাইসমূহ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ। আপোনালোকক চাই যাওক। এতিয়া আমি আহি পাইছোঁ মিছামাৰী নামৰ ঠাইত আমি এতিয়া পাইছোঁহি। আৰু আগলৈ যাম গহপুৰ, বৰঙাবাৰী, নাৰায়ণপুৰ, এইবিলাক সকলোবোৰ আমি আপোনালোকক দেখুৱাই যাম। চাই থাকক ব্লগটো। আৰু এইটো হৈছে নাইগাঁৱত থকা চক্ৰ বিষয়াৰ কাৰ্যালয়। এইটো বহুত ডাঙৰ এলেকা। এইখন হেলেম চাহ বাগিচা, চব কলম দি দিছে, সেউজীয়া পাত নাই এটাও, চব ক'লা নিচিনা হৈ গ'ল, শুকাই গ'ল। এতিয়া আহি পালোঁ আমি বৰঙাবাৰী, য'ত কনকলতাৰ জন্মস্থান। আপোনালোকক দেখুৱাম কনকলতাৰ জন্মস্থান বৰঙাবাৰী। কল্যাণী থানলৈ যোৱা ৰাস্তা, কল্যাণী থানলৈ যোৱা। আৰু এয়া হৈছে এয়াই হৈছে কনকলতাৰ জন্মস্থান বৰঙাবাৰী। চাওক, এয়া কনকলতা প্ৰতিমূৰ্তি, কনকলতাৰ জন্মস্থান। আৰু এইফালে যায় কল্যাণী থানলৈ। আপোনালোকে নিশ্চয় নাম শুনিছে, কল্যাণী থান। এইফালেৰেই যোৱা হয়, আপোনালোকক এতিয়া দেখুৱালোঁ। ইচ্ছা কৰিলে আপোনালোকে আহি এই কল্যাণী থান দৰ্শন কৰিব পাৰিব। ইয়াত মনৰ ইচ্ছাও পূৰ হয়, আহিব পাৰে ইয়ালৈ আৰু চাব পাৰে কনকলতাৰ প্ৰতিমূৰ্তি। ইয়াতে আছে কনকলতাৰ ঘৰ। আৰু আহি গহপুৰ নাপাওঁতে ইয়াত পালোঁ। এয়া দেখিছে, চবেই চিনি পায় আপোনালোকে, জ্যোতিপ্ৰসাদ আগৰৱালা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পাৰ্ক। ইয়াত তেওঁ নিৰ্মিত কৰা বাগান আছে, পাৰ্ক আছে। এইটোৱে হৈছে সেই পথটো। জয়মতী শ্বুটিং ইয়াতে হৈছিলে, এই পাৰ্কখন ইয়াৰ ভিতৰতে হৈছিল জয়মতী ফিল্মৰ শ্বুটিং। এইখন চাওক, ছয়দুৱাৰ কলেজ, গহপুৰত থকা ছয়দুৱাৰ কলেজ। বহুত ডাঙৰ কলেজ এখন, বৰ ডাঙৰ। ইয়াত বহুত দূৰৰ পৰা ছাত্ৰ ছাত্ৰীসকল পঢ়িবলৈ আহে। চাওক, এখন আদৰ্শ কলেজ ছয়দুৱাৰ। ডক্টৰ নিৰঞ্জন সন্দিকৈ দেৱৰ স্মৃতি তোৰণ ছয়দুৱাৰ মহাবিদ্যালয় গঠন হৈছিলে। এইখন চাওক, ছয়দুৱাৰ মহাবিদ্যালয়। আহি পালোঁ গহপুৰ মেইন টাউন। ফাইনেলি আহি পালোঁ। বহুত ভিৰ ইয়াত। আপোনালোকক আগফালৰ মই ৰিভিউ দেখাই আছোঁ, বৰ ভিৰ। আৰু এইখনেই হৈছে ঐতিহাসিক গহপুৰ থানা, যিখনত
কনকলতাক মাৰি গুলিয়াই হত্যা কৰা হৈছিলে স্বাধীনতা আন্দোলনৰ সময়ত। কনকলতাক এইখন থানাতে মাৰি হত্যা কৰা হৈছিলে। এয়া চাওক, এইখন থানা। ইয়াতে আহি বহিব পাৰে মানুহ। ইয়াতে গুলিয়াই কনকলতাক হত্যা কৰা হৈছিলে স্বাধীনতা আন্দোলনৰ সময়ত। লাষ্টত এইখন থানাতে, গহপুৰ আৰক্ষী থানাতে লাষ্টত কনকলতাক গুলিয়াই হত্যা কৰাৰ পিছত এইখন থানাতে আমাৰ জাতীয় পতাকা ইয়াতে থানাৰ ওপৰত লগোৱা হৈছিল। এইটো পুখুৰীটো চাওক, ভাল দৃশ্য। ইয়াতে মানুহ বহিবলৈ আহিব পাৰে। মনোমোহা পৰিৱেশৰ মাজত পুখুৰী, ডাঙৰ পুখুৰী পাৰত ইয়াত ডাঙৰ ডাঙৰ কাছ আছে, কিন্তু কাছ ইয়াত প্ৰায়ভাগ দেখিবলৈ পোৱা নাযায়। এয়া পাৰবিলাকত উঠি থাকে কাছ, দেখিলে আপোনালোকে। এইখনে সেইখন থানা যিখনক কনকলতাক গুলিয়াই হত্যা কৰা হৈছিলে। এইটো চাওক, এইটো ৰাস্তাটো যিটো আপোনালোকে ৰাস্তাটো দেখিছে, এইটো হৈছে অসম অৰুণাচল সংযোগী পথ। এইটো বনাই আছে, নিৰ্মাণ কৰি আছে। সেই ইটানগৰ যাব পাৰি এইফাল দিয়ে। মই আপোনাক আগৰ ৰাস্তাটো দেখাম। এইটো বনাই আছে, এইটো বনাই হ'লে এইফালৰে ইয়াৰ পৰা সংযোগ হ'ব। আৰু এটা মেইন যোনটো এতিয়া চলি আছে সেইটো মই আপোনালোকক দেখাম, যোনটো এদি সোমাই যাব পাৰি। এইটো বনাই আছে, এইটোৱে সেইটো ৰাস্তা। এইটো অৰুণাচল ইটানগৰ, অসম অৰুণাচল ইটানগৰ সংযোগী পথ। এইপিনে অৰুণাচল ইটানগৰলৈ যাব পাৰি। এইটো বৰ্তমান যিটো চলি আছে সেইটো ৰাস্তা। আহি পালোহি হাৱাজান। ইয়াত বিশ্বনাথ জিলা শেষ হৈছে সীমা, আৰু ইয়াৰ পৰাই আৰম্ভ হৈছে লখিমপুৰ জিলা। ৰাস্তাটো চাওক, কমেণ্ট কৰক কেনেকুৱা লাগিছে ৰাস্তাটো। এই পথাৰ চাওক কিমান ডাঙৰ। এনেকুৱা জেগাত আহিলে কিবা মনটোৱে ভাল লাগি যায়। আমি আহি উপস্থিত হৈছোহি নাৰায়ণপুৰ। আমি পাইছোঁ এতিয়া নাৰায়ণপুৰ। আৰু প্ৰথমতে আপোনালোকক দেখুৱাম মই ফুলনি থান, তাৰপিছত বদুলা সত্ৰ। বদুলা সত্ৰতে মাধৱদেৱ কলাক্ষেত্ৰ বনাই থকা হৈছে। আৰু মই পালোহি নাৰায়ণপুৰ। আৰু এইটো ৰোডত গ'লে পায় বিহপুৰীয়া, আৰু এইটো দি বান্দৰদেৱা, পথালি পাহাৰ, এইটো পাহাৰ ৰোড। লখিমপুৰলৈ যাব পাৰি এইটো ৰোড, ইটানগৰ। আৰু এইয়া আমি শ্ৰী শ্ৰী ফুলনি থানত প্ৰৱেশ কৰিছোঁ। এইয়া আৰু এইফালে এয়া নাৰায়ণপুৰ হায়াৰ ছেকেণ্ডেৰী। এয়া খেল ক্ৰীড়া সমাৰোহ হৈ আছে। এয়া হৈছে নাৰায়ণপুৰ শংকৰদেৱ, আৰু এয়াই হৈছে ফুলনি থান। এই আগত গেটখন দেখাম, এয়াই হৈছে ফুলনি থান। চাওক ভালদৰে ফুলনি থান, বৰ মনোমোহা পৰিৱেশৰ মাজত স্থাপন কৰা ফুলনি থান। ইয়াৰ নাম হৈছে প্ৰসংগ। এয়া চাওক, ইয়াত শৰাই দিয়ে মানুহে। এয়া শ্ৰী শ্ৰী ফুলনি থান নাৰায়ণপুৰ। মই উপস্থিত হৈছোঁ ফুলনি থান, দেখাইছোঁ ভালদৰে। এয়া হৈছে মণিকূট ভিতৰ ভাগ। এয়া
চাওক আপোনালোকে ফুলনি থান ভিতৰভাগ এয়াই হৈছে ফুলনি থান ইয়াতে শৰাই দিয়া হয় ইয়াৰ মনোকামনা ইয়াত কৰিলেও পূৰ হয় এয়া দেখিবলৈ পালে আপোনালোকক ভালকৈ দেখুৱালোঁ আপোনালোকো আহিব পাৰে ফুলনি থানলৈ আপোনালোক আহি ইয়াত মনৰ ইচ্ছা প্ৰকাশ কৰিব পাৰে শৰাই দি আমি এতিয়া বদুলা সত্ৰৰ অভিমুখে আগবাঢ়িছোঁ বদুলা সত্ৰ মাধৱদেৱ কলাক্ষেত্ৰ এতিয়া মাধৱদেৱ কলাক্ষেত্ৰ এৰিয়াত সোমাইছোঁ চাই যাওক এই ব্লগটো এইবিলাক প্লেচ কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰিব প্লিজ আপোনালোকৰ কাৰণে ইমান দূৰ আহিছোঁ এটা কমেণ্ট কৰিব উপস্থিত হৈছোঁ এই বদুলা সত্ৰ আৰু এয়া মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণ কৰি আছে আৰু এইফালেও বদুলা সত্ৰ অলপ মেৰামতি কৰি আছে মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণ কৰি আছে এয়া কাম চলি আছে অতি শীঘ্ৰে মাধৱদেৱ কলাক্ষেত্ৰ ইয়াত গঢ় লৈ উঠিব চাওক এয়া চাওক শ্ৰী শ্ৰী বদুলা পদ্ম আটাৰ স্থাপিত বদুলা সত্ৰ এতিয়া ভিতৰলৈ প্ৰৱেশ কৰি আপোনালোকক দেখুৱাওঁ এয়া চাওক আপোনালোকক দেখুৱাওঁ ইয়াত নিৰ্মাণ কাৰ্য চলি আছে সেইবাবে উখল মাখল হৈ আছে গোটেইখিনি এয়া চাওক গোটেই এলেকাটোত মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণ কৰি আছে সত্ৰ চাওক ইয়াৰ ভিতৰভাগ মণিকূট আছে ভিতৰত সত্ৰখনৰ এয়া নিৰ্মাণ কৰি আছে ভালদৰে এয়া এটা পুখুৰী এয়া চাওক এয়া আপোনালোকে দেখিলে নিশ্চয় ভাল লাগিলে আশা কৰোঁ ব্লগটো চাই আপোনালোকৰ ভাল লাগিছে দেখিলে আপোনালোকে দেখুৱালোঁ সম্পূৰ্ণ ভিতৰভাগ কি ডাঙৰকৈ বনাইছে বা মাধৱদেৱ কলাক্ষেত্ৰ বদুলা সত্ৰ মাধৱদেৱ কলাক্ষেত্ৰ চাওক কিমান ধুনীয়াকৈ ওলাইছে বেলিটো মাৰ গৈছে চাওক ছানছেটটো ৰঙা হৈ গৈছে ৰান্ধনী বেলি বুলি কয় এইটো চাওক এইফালৰে যোৱা হয় বেলগুৰি সত্ৰ এয়া বেলগুৰি সত্ৰ ধুৱাহাট বেলগুৰি সত্ৰ 1867 চনত স্থাপিত হৈছিল এইখনেই হৈছে গেট আমি প্ৰৱেশ কৰিছোঁ বেলগুৰি সত্ৰত আপোনালোকক বেলগুৰি সত্ৰ যিমান পাৰোঁ দেখুৱাম এই কেম্পাছটো দেখিছে এই কেম্পাছটোৱে হৈছে বেলগুৰি সত্ৰৰ কেম্পাছ এয়া আৰু এয়া বেলগুৰি সত্ৰ আপোনালোকে নিশ্চয় নাম শুনিছে আহকচোন ভিতৰলৈ প্ৰৱেশ কৰোঁ অলপ দেখুৱাওঁ আপোনালোকক এয়া চাওক বেলগুৰি সত্ৰ এইটো দেখিছে বেলগুৰি সত্ৰ ইয়াতো কাম চলি আছে এয়া চাওক বেলগুৰি সত্ৰ এয়া আপোনালোকক বহুত ঐতিহাসিক প্ৰসিদ্ধ ঠাইসমূহ দেখুৱালোঁ এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ এনেধৰণৰ ব্লগ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক প্লিজ এটা লাইক কৰক আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাওক দেখিলে এইবিলাক ভিউ চাওক কি ধুনীয়া নেচাৰেল পৰিৱেশ প্ৰাকৃতিক পৰিৱেশ এইবিলাকেই এয়া চাওক এয়া আমি ওলাই গ'লোঁ বেলগুৰি সত্ৰৰ পৰা যি ঠাই দেখুৱালোঁ সেইসমূহলৈ ইয়াত যদি কোনোবাই নাৰায়ণপুৰবাসীয়ে চাই আছে লাইক কৰক আৰু মই দেখুওৱা এই ঠাইসমূহ আপোনালোক আহিব পাৰে
চাবলৈ আহিব পাৰে, ফুৰিবলৈ আহিব পাৰে। এইফালেদি পাৰ হ'লে সোমাব পাৰে, নাৰায়ণপুৰতে আছে সকলোবোৰ। আমি ওলাই গ'লোঁ বেলগুৰি সত্ৰৰ পৰা। মানুহ বহুতো হয়, এতিয়া সন্ধিয়া হৈছে কাৰণে মানুহ নাই। আমি আহি এতিয়া পালোহি FCI গুদাম। এয়া চাওক ট্ৰাকসমূহ ৰখি আছে, ইয়াৰ পৰাই মাল ইয়াত থোৱা হয়, ইয়াৰ পৰাই নিয়া হয় মালসমূহ, বস্তুসমূহ, সামগ্ৰীসমূহ। ট্ৰাক চাওক ইমান ট্ৰাক, বা ট্ৰাকৰ পৰা একোৱেই নেদেখি অ', ইমান ট্ৰাক। এইয়া চাওক, এইয়া ট্ৰাক চাওক ইমান ট্ৰাক। ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। ব্লগটো নিশ্চয় ভাল লাগিলে, আশা কৰোঁ ভাল লাগিলে। তেতিয়া আজি ইমানেই, আৰু মই দেখুৱাম আপোনালোকক ভাল ভাল প্লেচবিলাক আপোনালোকক দেখুৱাম। আজিলৈ